মই ধৰিত্ৰী সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ফেব্ৰুৱাৰী মাহৰ 18 তাৰিখ। আজি মিচিং সম্প্ৰদায়ৰ লোকসকলৰ আলি আই লৃগাং আছে, বিহু তেওঁলোকৰ। তাকে আমি চাবলৈ গৈ আছোঁ মোৰ দেউতাৰ লগত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। কলিতা গাঁও পাই গ'লোহি। ৰাস্তাটো ইমানেই বেয়া, মানে মই নামিবলগীয়া হ'ল। তাৰপাছত আকৌ ভাল আলিত আকৌ উঠিম। আৰু কিমান দূৰ আছে? মেছলো হাইস্কুল পাই গ'লোহি। আমি মথাউৰি ওপৰে আহিছোঁ। মথাউৰি অৱস্থাটো খুবেই বেয়া। এখন মেছলো খেলপথাৰ। এতিয়া আমি ভৰালি গাঁও পাই গ'লোহি। মানুহবোৰে ইয়াত নৈ কাষত খেতি কৰে আৰু ইয়াৰ পৰা তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। এইবিলাক বিলাহী গছ, সকলো ধৰণৰ গছ গছনি আছে ইয়াত। বেত গছো আছে, বাঁহ গছো আছে। আমি এতিয়া দয়াং এৰাহুতি পামগৈ। আহঁত গছ দেখিছোঁ, শিমলু গছ, গছত ফুল ফুলি আছে, বহুত ধুনীয়া লাগিছে। মানুহে কঠোৰ শ্ৰম কৰি এনেদৰে শাক পাচলি উৎপাদন কৰিছে। এইজোপা চটিয়না গছ, যেতিয়া ফুলে তেতিয়া বহুত ধুনীয়া ধুনীয়া গোন্ধায়। আমাৰ ঘৰৰ বাৰীত এজোপা আছে, গোন্ধটো আমাৰ ঘৰৰ ৰুমলৈকে আহে ন বাবা, কিমান ধুনীয়া গোন্ধায়। লাচন গাঁৱত প্ৰৱেশ কৰিছোঁ। হয় চাগে। ধানৰ খেতি কৰিছে আৰু এইখন দলংখনৰ ওপৰেদি আমি যাব লাগিব। তলত নৈখন আছে, দলঙত মানে মাছ হৈ আছে। ফিচিং ধুনীয়া ধুনীয়া আটম জোকাইকে আহিছে নাই অহা। লাচন গাঁও, এইখন লাচন গাঁৱৰ স্কুল, ৰমাই লাচন প্ৰাথমিক বিদ্যালয়। যিটো মাটিও ঘৰ থাকে। কি বানপানী ইমানকে হ'ব নেকি?
হয় নেকি? থাকি আহিলে অঁ খাব আহিছোঁ। মোৰ ভাইটি হয়, ভাইটি হ'ব মোৰ ৰয়দলে আৰু বিতুপনহঁতৰ ঘৰত। এতিয়া আমি আহি পাই গ'লোহি। হ'ল বিতুপন দাংহঁতৰ ঘৰ। ইমান ধুনীয়াকৈ সজাই বনাইছে, চাংঘৰ হয়। এইটো তো হাই মডাৰ্ণ, অঁ তাৰপৰা ইটো মানে এইটো মিডল মডাৰ্ণ। অঁ সিহঁত আহি পোৱাহি নাই, আমাক লগ পালে, আলিত লগ পালে। তাৰপাছত আহি আছে সিহঁত খোজকাঢ়ি। মানে এনচিয়েণ্ট মডাৰ্ণ, অঁ ইনটু এনচিয়েণ্ট টাইপ। অঁ আৰু এইটো চেমি মিডল। অঁ তাৰপাছত মানে 3টা ষ্টেপত গৈ কেনে সিমানটো পৰ্যায় হৈছেগৈ মানে। সেইটো হ'ল চেনিটেশ্যন টেটটো ব্যৱস্থা। অঁ আগতে মানে এইটো ফ্ৰী টাইপ অফ হেৰি টাইপ আছিলে, এতিয়া একদম মডাৰ্ণ টাইপ আহি গ'ল। মানে এই ঘৰকেইটা এনে চাইছোঁ, মানে আজিকালি মানুহ আধুনিক হৈ পেলাই। সন্মুখত আছে পাতিদৈ গছ। তো লোকেল ডিমাণ্ডবিলাক পূৰাই ধৰি লওক। টিকনি কি কয় এইটো? টিকনি বৰা। আকন গছ হয়, ঔষধযুক্ত গছ, মেডিচিন প্লান্ট। আমি এতিয়া চাংঘৰ তলত বহি আছিলোঁ। এতিয়া আমি ওপৰলৈ যাম। ওপৰত বহিবলৈ মাতি দিছে। চাহ খাই আছোঁ। সেই তাত আছে ৰয় মিচিং, তাত আছে দদা একজন, আইতা আছে, আমাৰ দেউতা আছে। এই ফটোটো আৰু গুৱাহাটী দিল্লী পঠিয়াব লাগিব এতিয়া। প্ৰথম মাৰিছো মাই আমি কেনেকৈ কাইছো এতিয়া আমি ৰয়হঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু এতিয়া আমি বিতুপনহঁতৰ ঘৰলৈ গৈ আছোঁ। বিতুপনহঁতৰ ঘৰ এতিয়া ইয়াতো আমি বিহু খাব আহিছোঁ। মনে মনে ওই কেনে দেখা ভালে আছো না? ইমান ধুনীয়া হৈ আছে। চাৰিতলীয়া ভঁৰাল হয়। মই আজি অলপ মনটো অলপ ভাল লাগক বুলি লোকৰ সংগ সিহঁতৰ তামোল বাৰী হয় আৰু সেই তাত বাম খেতি কৰে। Nog benet dia tonton deh. Mana benet dia kumana. Aku tu kau lagi di sini tak kuat. Aku kamu. Aku tu suka tak. Tapi kau tu dah sih ni. Nanti aku soal aku yang saya memelik dah kolai lo. Lenda, tu vital na.
Dari yang maguit eh, kamati ko sa takuan. Oy, pinamiyando ko na. लैंग्वेज तो उठा रहे फिजिकल लैंग्वेज तो उठा रहे দেউতা এতিয়া মিচিঙৰ পাকঘৰ উঠিছে দেখুৱাই দিবি মা ইহঁতক আইতা ইহঁতক বোলো কি আছে মোবাইলটো আন্ধাৰ আছে মিচিংসকলৰ পাকঘৰ হয় মিচিংগৰ পাকঘৰ তেইছে আৰু এই আইতাজনী এই 90 মান হ'ল চাগে ন 90 years old 1950 ভূমিকম্পত আছিলে he stands till now from 98 আমি একো নাজানো মিঠা পুৰাও নাজানো এইটো একো নাজানো এইটো মোবাইলটো টিপিব নাজানো this is the joint family of the Mission tribe and this is the very good Kalapatu culture. There is the mixing over nowadays in more modern history. So it is the very particular one. The statistics. So we are studying here today 8 to 2021. Now we are concerning and some Aliyah Ligang at Missing Lason Missing Gao, the village Missing Gao, and PO Sorikota and PS Khwang, PS Khwang, Jila District Dibrugarh. It's banks of breeding near. It is a very old age and old stage. The tribe is the very particular one. That is why here is the culture and they are depending forest and depending agriculture. It's so it is the very original distinguished original themes is also now they are very strictly living. So it is the very particular one and some man mond beya lagise hoy hoy বিয়া লাগিছিল আমাক পিঠা দি পঠাইছে লে বুৱাৰী তো তৰা পাতত দিয়া পিঠা Kutu pula nai bapa di boleh. ayo tori manu ade বন্ধু mom tene আমাক বহুত মৰম কৰিছে আজি শাক পাচলি ঢেৰ আছে দূৰ যে এতিয়া আমি যাবলৈ মাজে মাজে আমি আহি মতে আমাক চাই মত দি পঠাইছে আৰু শাক পাচলি কিবা this is me to Missing community house হা
আজি ৰাতি ইয়াত ফাংচন পাতিছিলে এইটো মিচিং কমিউনিটি হাউচ হয় আলি আলিগাং পাতিছিলে ইয়াত ৰাতি ফাংচন আছিলে আমি তাৰ পাছদিনাখন আহিছোঁ সেইকাৰণে আমি ফাংচন নাপালোঁ